নমস্কাৰ পোনপ্ৰথমতে সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল বিপুল ডেকা। আজি হল আমাৰ বাইদেউৰ হাত খোৱা। এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনাৰ হাত খোৱাৰ কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিম। লগতে এতিয়া আমি পোনপ্ৰথমতে বজাৰলৈ যাম, বজাৰত কিবা কিনিম। বজাৰ দৃশ্যটো মই এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। ৰাতিপুৱা প্ৰায় 6 পৰা 7 মান বজাত আজি আমি ৰাতিপুৱা বজাৰ কৰিবলৈ ওলাইছোঁ। লগতে আপোনালোকক ৰাস্তাৰ সামগ্ৰিক পৰিৱেশটো অকণমান দেখুৱাবলৈ ওলাইছোঁ। আৰু আপুনি লোকে যোনটো ৰাস্তা দেখি আছে বা আমি যোনটো ৰাস্তা দি গৈ আছে সেইটো হ'ল MB ৰোড। MB ৰোডৰ কাষত যথেষ্টখিনি দোকান পোহাৰ হৈছে আৰু ৰাস্তাটো যথেষ্টখিনি উন্নতি হৈছে। মই আপোনালোকক ৰাস্তাৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাই দিছোঁ। ধুনীয়া ধুনীয়া দোকানবিলাক আহিছে, কম্পিউটাৰ দোকান, তেল ডিপু, মাৰুতি সুজুকি ডিলাৰ, স্কুল, কলেজ, এনেকুৱা ধৰণৰ উল্লেখনীয় অনুষ্ঠান প্ৰতিষ্ঠানবিলাক MB ৰোডৰ কাষতে অৱস্থিত। আজি আমি সোনকালে শুই উঠি বজাৰলৈ যাব ওলাইছোঁ কাৰণে যথেষ্টখিনি দোকান প্ৰতিষ্ঠান আপোনালোকে বন্ধ দেখিছে। মই আপোনালোকক চাইডৰ দোকানবিলাক অকণমান দেখুৱাবলৈ বিচাৰিছোঁ। যথেষ্ট সংখ্যক দোকান খুলিছে, কিন্তু যথেষ্ট সংখ্যক দোকান এতিয়াও বৰ্তমান বন্ধ হৈ আছে। প্ৰায় 9টা বা 10টামান বজাৰ ভিতৰত দোকানবিলাক খোলে। আমি অলপ সোনকালে উঠিছোঁ কাৰণে আপোনালোকৰ হয়তো দোকানবিলাক বন্ধ দেখা পাইছে। আজি আমি মাছ কিনিবৰ কাৰণে অৰ্থাৎ বজাৰ কৰিবৰ কাৰণে টংলাৰ ৰেলৱে ষ্টেচনৰ ওচৰতে থকা ডেইলি বজাৰখনত আহিছোঁ। আৰু ডেইলি বজাৰখনত ৰাতিপুৱা আৰু গধূলি ডেইলি বজাৰ বহে, সেই বজাৰখনতে আমি আহিছোঁ। আজি আমি চন্দা মাছ ল'ম বুলি ভাবিছোঁ। আপোনালোকক অকণমান দেখুৱাম মাছ কটাৰ কিছু দৃশ্য। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। এতিয়া মই আপোনালোকক বজাৰৰ কিছু দৃশ্য দেখুৱাবলৈ ওলাইছোঁ। বজাৰত যথেষ্টখিনি মানুহ আহিছে, যথেষ্টখিনি শাক পাচলি চব্জি আহিছে। মানুহে বজাৰত কিনা বেচা কৰি আছে আৰু কিনা বেচা কৰাৰ কিছু দৃশ্য মই আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰি আছোঁ। লগত এই আপোনালোকে কেমেৰাত দেখি থকা এইখিনি হ'ল আমাৰ মাছ। আমাৰ মাছখিনি খুৱাই ধুনীয়াকৈ কাটি বাছি ৰেডি কৰি আছে। এয়া মই আপোনালোকক এতিয়া সামগ্ৰী বজাৰখন অৰ্থাৎ মাছৰ বজাৰখন অকণমান দেখুৱাই দিছোঁ। এই দূৰদিনলৈ আপোনালোকে মাছে দেখা পাই আছে আৰু মাছৰ বজাৰ। আৰু ইয়াতে যথেষ্টখিনি মাছবিলাক অলপ কম মূল্যতে পোৱা যায়, মানে ৰিজনেবল প্ৰাইজত পোৱা যায়। এতিয়া মই আহি পাইছোঁ মোৰ বাইদেউৰ ভিনদেউৰ ঘৰত কনকবাৰীত। আজি বাইদেউৰ হাত খোৱাৰ সৰুকৈ এটা অনুষ্ঠান পতা হৈছে। অনুষ্ঠানৰ কিছু দৃশ্য এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আজি আমাৰ বাইদেউ অৰ্থাৎ শ্ৰীমতী হেমভা বৰুৱাৰ আজি হাত খোৱাৰ দিন
কৰিছে মই হাত খোৱাৰ কিছু দৃশ্য এই ভিডিঅ'টো জৰিয়তে অকমান দেখাবলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব কৰ্ম যোগ অষ্টাংগ কহিব প্ৰবৃতি নিবৃত্তি পথ জ্ঞান ভক্তি দুয়োৰো সমস্তে কহিবা অদৈৱকে আখৰে মতয়া ৰাম নিয়ামী মংসাৰ সতী পুৰাণৰ বেদ বেদান্তৰ যত নয়ি তন্ত আগমন বেদ হিৰো ভাগ অগীতাত হবে আশ্ৰয়ী এতিয়া মই আপোনালোকক হাত খোৱালৈ অহা গোটেই মানুহখিনি অলপমান সামগ্ৰিকভাৱে দেখুৱাবলৈ চেষ্টা কৰিছোঁ বা কৰি আছোঁ আপোনালোকে চাই হয়তো নিশ্চয় ভাল পাইছে এবাৰ মই আপোনালোকক খানা দিয়া দৃশ্যটো কিছু অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ ইয়াৰ মানুহবিলাকে ডেস্ক বেঞ্চত বহি গৈছে খাবৰ কাৰণে সেয়াও অলপমান দৃশ্যটো দেখুৱাই দিছোঁ
এতিয়া আমাৰ খোৱা লোৱা হৈ গ'ল এতিয়া লাহে লাহে সন্ধিয়া হ'ব যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো যেতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা থাকিল আজিলৈ আহিছোঁ ধন্যবাদ